কোভিডৰ কাৰণে অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক যোৱা ২.৫ বছৰ ধৰি বন্ধ হৈ আছিল। তাৰ পৰিপ্ৰেক্ষিতত এইবাৰ মেট্ৰিকৰ ফলাফলক লৈ মই অসন্তুষ্ট নহয়। 60% যথেষ্ট ভাল ফলাফল বুলি ক'ব পাৰি, কাৰণ ছমাহ আমাৰ অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীৰ হাততো মোবাইল ফোন নাছিলে আৰু জেনেৰেলি অসমত 5% 65 হয়, তাতকৈ বেছি কেতিয়াও নহয়। সমস্যাটো হৈছে যে কিছুমান স্কুলত জিৰ' ৰিজাল্ট কিয় হ'ল। যোৱাকালিও মই তাৰ ওপৰত কৈছোঁ, সেই 103খন হাইস্কুলৰ শিক্ষকসকলৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব। যোৱা 3 দিন ধৰি সংবাদ মাধ্যমত যিটো কথা ওলাই আছে যে অসমীয়া মাধ্যমৰ ৰিজাল্ট বেয়া হ'ল, সেইটো আচলতে সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। ছমাহ আমাৰ ল'ৰা ছোৱালী, কোন ল'ৰা ছোৱালী, ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, খেতিয়কৰ ল'ৰা মোবাইল ক'ত আছিলে? 6-7 মাহটো স্কুলত যাবই পৰা নাই ক'ভিডত। সেইখিনি নোযোৱাকৈও কিমান স্কুলৰ পৰা 100% ল'ৰা পাছ কৰিছে, TC স্কুলৰ পৰা এইবাৰ ষ্টেণ্ড কৰিছে। গতিকে মই ভাবোঁ যে সকলো শিক্ষককে ডিমৰেলাইজ কৰিব নালাগে।